Welcome back to my channel Little Ayan and Mother. আজি বহু দিনৰ মূৰত স্কুললৈ আহিলো চেলাৰী নিবলৈ কাৰণে আমাক মাতিছে স্কুললৈ সো আহিব লগা হ'ল বহু দিনৰ মূৰত আজি 2-3 মাহ মূৰত স্কুললৈ আহিছো আৰু বাকি দিনটো কি কৰো চাই থাকিব ষ্টাফৰ বাকি সকলো আহি গ'ল সবে মাস্ক মাৰি 1 মিটাৰ দূৰে বহা হৈছে এতিয়া এয়া গাৰ্ডিয়ানে কপি জমা দি আছে আমি লৈ আছো এয়া চাওক এয়া আমাৰ এজনে জেন্স টিচাৰ এয়া হৈছে আমাৰ চিন্তুমণি হাজৰিকা হাই কোৱা হেল্ল' আজি বহুত দিনৰ লগ পাইছো বহুত ভাল লাগিছে এয়া সবে মোবাইলত বিজি হৈ আছে এয়া চাওক স্কুললৈ কোন আহিছে আফ্ৰিদে মোক বহুত ভাল পায় এইকেইদিন লকডাউন স্কুলত লগ পোৱা নাই গতিকে সি মোক ভিডিঅ' কলিং কৰি আছে আফ্ৰিদ হাই কোৱা এই আফ্ৰিদ বহুত ভালি নাৰ্চাৰীত পঢ়ে কপি জমা দিবৰ কাৰণে আহিছে আৰু মোক লগ কৰিবলৈ কাৰণে আহিছে আফ্ৰিদে ন আফ্ৰিদ এয়া আমাৰ গেছি মেম আহি পাই গ'ল দেৰিকৈ আহিছে আমি সোনকালে আহিছোঁ এয়া স্কুল বহুত দিন হোৱা নাই গতিকে একদম ঘাঁহ বনেৰে গোটেইখন সেউজীয়া হৈ গৈছে তথাপি দেখি বৰ ভাল লাগিছে স্কুলৰ চাৰিওফালটো অলপমান দেখাই দিছোঁ আৰু এইখনেই আমাৰ স্কুল বহুত দিনৰ মূৰত আজি দেখিলোঁ মৰিগাঁও ইংলিছ একাডেমি এয়া কালি আমাৰ ৰিচাৰ বাৰ্থডে আছিল আমি লগ পাব নোৱাৰিলোঁ আজি সেইকাৰণে ৰিচাৰ আমাক কিবা কিবি খুৱাই আছে স্প্ৰাইট আৰু এইবিলাক কিবা কিবি খাই লওঁ বাৰু এয়া ৰিচাক গিফ্ট দিছে চিন্তু আৰু গ্ৰেচিয়ে মই দিয়া নাই কালি এটা কেক গিফ্ট কৰিলোঁ যে দিম চাগে আৰু কিবা এইখনেই আমাৰ দাদাৰ দোকান বহুত দিন মূৰত আহিলোঁ মৰিগাঁৱৰ কোনোবা থাকিলে আহিব ইয়াত ধুনীয়া ইয়েৰিং পোৱা যায় চেইন পোৱা যায় ব্ৰেচলেট পোৱা যায় বহুত দিন মূৰত আহিলোঁ ৰিচাৰ কাৰণে এটা গিফ্ট কিনিবলৈ আমি খাই আছোঁ দেই কিন্তু খোৱা নাই কপিত লাগি আছে ৰিচা প্ৰিয়ংকা আমাৰ চাইৰা বা আৰু গ্ৰেচি মেমেও খোৱা নাই ময়ো খোৱা নাই আমি কপি ঠিক কৰাত লাগি আছোঁ জাষ্ট আহি ঘৰ পালোঁ মা কি গৰম মাস্ক লগাই একদম মানে কেনেকুৱা লাগি গৈছে অ'কে মই ফ্ৰেছ হৈ লওঁ আকৌ আপোনালোকক লগ পাই আছোঁ এয়া বনালোঁ মই চালাড তিয়ঁহ বিলাহী আদা কেঁচা জলকীয়া পিঁয়াজ দি পেলাই আৰু এতিয়া আকৌ বনাবলৈ লৈছোঁ মই মাংস এয়া পিঁয়াজ কাটি লৈছোঁ বনাই মেলি লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ এয়া মই বনাইছোঁ ছাগলী মাংস এইটো হৈছে জ্বলা নিদিয়া আৰু এইটো হৈছে জ্বলা দিয়া মাংসৰ কালাৰ কেনেকুৱা হৈছে দেখিছে কেনেকুৱা লাগিছে দেখিবলৈ ক'বচোন সকলোৱে এইটো পূৰা জ্বলা দিছোঁ ভাত খাই আহিলোঁ বহুদিনৰ মূৰত স্কুল গ'লোঁ আজি মানে একদম গৰমত অৱস্থা বেয়া এয়া আয়নে মোবাইলত কিবা চাই আছে কাৰ্টুন একদম আজি কিবা লাগি গৈছে এতিয়া আকৌ আহিব টিউশ্যন এতিয়াৰ পৰা একেবাৰে 7টালৈকে টিউশ্যন চাই থাকিব আৰু কি কৰোঁ এয়া মোৰ টিউশ্যনৰ ষ্টুডেণ্ট আহি গ'ল মাত্ৰ কেইটামান ষ্টুডেণ্ট মই টিউশ্যন কৰি আছোঁ কৰোণা যে সেইকাৰণে বেছিকৈ লোৱা নাই এয়া এখন বেঞ্চত দুটা এটা এনেকৈ বহিছে এবাৰ আপোনালোককো দেখাই দিলোঁ এই আজি স্কুলৰ পৰা আহোঁতে এয়া ৰঙা গোলাপৰ ঠানি এইটো এটা খুব ভাল লাগে ৰেড কালাৰ হয় অলপমান এটা কচু আৰু এইটো এটা আনিলোঁ আৰু এইজোপা ইয়াত সৰু পাৰ্পল কালাৰৰ ফুল হয় ইমান ধুনীয়া লাগিছে এইখিনি আজি মই স্কুলৰ পৰা আহোঁতে আনিলোঁ এইয়া সৰু 4পাহ ফুল ফুলিছে ধুনীয়া লাগে এতিয়া অকণমান মৰহি গৈছে ৰ'দ বেছি যে আৰু এইডাল এনেকৈ ধুনীয়াকৈ ওপৰলৈ উঠি আছে মোৰ ফুলবোৰ লাহে ডাঙৰ হৈ আছে এতিয়া বাজিলে 5টা কিন্তু ৰ'দটো চাওক এতিয়াও ৰ'দ কমা নাই এতিয়াও 36 ডিগ্ৰী চেলচিয়াছ চলি আছে এইমাত্ৰ মই চাই আহিছোঁ বাৰু ঠিক আছে ভাবিলোঁ মোৰ ভিডিঅ'টো আজি মই ইমানতে সমাপ্ত কৰোঁ গতিকে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড প্লিজ প্ৰেছ দ্য বেল আইকন
তেতিয়া মোৰ সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব আৰু প্লিজ লাইক এটা দিবলৈ কেতিয়াও নাপাহৰিব বাই বাই